কবিতাৰ শিৰোনাম আৱাসী। কথা দেৱাশ্ৰী শৰ্মা। তুমি যদি আৱাসী হলা হয় মোৰ দিশৰ, কত সুখ কোলাই পাচিয়ে নধৰা হল হয় মোৰ। ইমানবোৰ সুখ সঞ্চয় বা ক'ত কৰিলো হয়। ঘৰটো বিশেষ ডাঙৰ নহয়ও, তুমি যদি আৱাসী হলা হয় মোৰ দিশৰ, এটি এটি ফুলক কলো হয় আমাৰ কথা। আৰু যে শাৰী শাৰীকৈ থকা পাইন গছবোৰৰ সৈতে কিছু বিৰল স্মৃতি কৰিলো হয়, কিছু মধুৰ অথচ বিৰল। তুমি যদি আৱাসী হলা হয় মোৰ দিশৰ, সপোনবোৰ ডাঙৰ হল হয় জানা। পোখা মেলিল হয় সাহস ৰূপী ফুলপাহে। পিছে বাদ দিলো এৰা, সাহসী হৈ কৰিমনো কি। মইতো যোদ্ধা নহয়, মইতো এটি স্নেহ পিয়াসী পক্ষীহে মাথো।